এই বনৰী তোমাক কিয় জোকাই জানা মিয়া খালিফা আৰু তোমাৰ মাজত একো পাৰ্থক্য নাই যে আৰু মাইনা শুনা তোমাৰ ঘৰখন চাই মই কৈ দিব পাৰো তোমাৰ সেই ঘৰখনত কিমানজন মিস্ত্ৰী লাগিছিল আছানা ভালে মই আছি দিয়ক ভালে গাইজ আপোনালোকক মৰম আৰু আশীৰ্বাদত আকৌ আহিলো যেতিয়া অকণমান মিছ অলপ দিয়ে যাওঁ হে গাইজ স্বাগতম জনাইছো চিনাকি হাজিলৈ বৰ্তমান অসমৰ চুকে কোণে এনেকুৱা ৰিলছ বহুত পাবা কিন্তু সিহঁতে এবাৰ নাভাবে মাক দেউতাকৰ চকুত পৰিলে কেনেকুৱা লাগিব এনেকুৱা ৰিলছ সন্মান পইচা দি কিনিব নোৱাৰি বা সন্মান নিজে যাচি ল'ব নোৱাৰি সন্মান ভাল কৰ্মৰ দ্বাৰা পাব লাগিব এনেকুৱা ৰিলছ বনা নহয় ভণ্টি কালিৰ শিশু যদি এনেকুৱা হয় আজিৰ শিশু কালিৰ কেনেকুৱা নাগৰিক হ'ব এনেকুৱা ৰিলছ দেখিলে গম পোৱা যায় ছোৱালী মানুহ সদায় ছোৱালীৰ নিচিনা হ'ব লাগে বাজাৰো নহয় তো নেক্সট এইখন আৰু কেনেকুৱা যুদ্ধ আহিল মেক্সি খুলি দিব খুজিছে বাইদেউ যুদ্ধ বুলি ক'লে আমি কি জানো হাতত তৰোৱাল লৈ বা ধনু লৈ কিন্তু বাইদেউ যুদ্ধখন কিবা বেলেগে বাইদেউ যুদ্ধখন কিবা বেলেগত লগা আনে পাইছো আমাৰ জনিদা আকৌ এনেকুৱা যুদ্ধতকৈ এনেকুৱা যুদ্ধহে ভাল পায় আমি সৰুৰ পৰা জানো যে নাৰীক সন্মান কৰিব লাগে কেলা এনেকুৱা নাৰী দেখিলে সন্মানৰ কথা বাদে দিয়া কিবা বেলেগে কৰিব ইচ্ছা যায় মানে ৰ'জ বাইদেউ আপোনাৰ খুজতি উঠিছে টাইট জব হৈ লোৱা এনেকুৱা মেক্সি দাঙি বেলেগৰ খুজতি কিয় উঠাইছা অ মাজনী চুই চাব নালাগে দিয়া তোমাৰ তাত চুৰৰ হাত লগা বুলি দেখিলেই গম পায় এতিয়া আৰু চুই চালে কি হ'ব স্বাধীন কোনোবা দিনতে কৰি থৈ দিছা আৰু মাজনী শুনা এনেকুৱা একচনৰ ৰিলছ ইনষ্টাগ্ৰামত নহয় ৰেড লাইট এৰিয়াত যাওক মালো পাবা কামো হ'ব অ মাইনা শুনা তোমাৰ ৰিলছটো কিমান আৰু জুমি চাম তোমাৰ যিহেতু ষ্টেডিয়ামখন দেখাই পালো সৰস্বতী পূজাৰ অফাৰ আহিছে পল্টন বজাৰত যাওক মাত্ৰ 500 টকা ৰেট লগাই দিয়ক কাষ্টমাৰ মানি ইন দা পকেট ৰিলছো হ'ব ছাপ্পাকিদাৰ সৰস্বতী পূজা আহাই নাই মাইনাৰ এতিয়া ইমান কুপ তাতে আকৌ ভেলেণ্টাইন ডে মা কালি কেলকাতা বালি বাজাৰ নাজা খালি কালি না তোলাই হস্তে হস্তে তোমাৰ জীৱন নামৰ কিতাপখনৰ গোটেই অধ্যায়টো হ'ব নোৱাৰিলো তাতে কি হ'ল মোৰ জীৱন নামৰ কিতাপখনত গোটেই অধ্যায় হ'ব নালাগে মাইনা তুমি মাত্ৰ ৰিলছ বনাই থাকিলে হ'ল আৰু আমাক এনেকৈ দেখাই থাকিলে হ'ল এনেকুৱা ৰিলছ দেখি মোৰ এটা পুৰণা ডাইলগ মনত পৰি যায় তলেদি ভৰাই বুকুত টিপি মাৰি দিব মন যায় টছটো তু সমঝা তো গাইজ আজিৰ কাৰণে এখান্তি আৰু জয় হিন্দ জয় অসম আকৌ ভিডিঅ' আহিব 2 দিনৰ ভিতৰতে তো চাব আৰু